Hello guys, welcome back to my another vlog. So guys, finally আজি ডিব্ৰুগড় যাব লৈছোঁ মানে গাড়ী ৰখি আছোঁ বৰ্তমান আৰু ক'ব চুলিখিনি অলপমান মানে গাঁঠি থৈছোঁ কেইডালমান দীঘল বহুত চুলি দীঘল আছিলে যে মোৰ আগতে তো মই কাটি মেলি কিনে মানে বৰ্তমান একেডাল দীঘলকৈ এনেকৈ দীঘলকৈ থৈ দিছোঁ হা গাইছ এই ডিব্ৰুগড় যাম মানে কি ডিব্ৰুগড়ত কেলৈ যাম কিয় গৈছোঁ মানে এইবিলাক চব কম পিছত কম অলপ এতিয়া গাড়ী ৰখি ল'ম বৰ্তমান আৰু মোক এতিয়া ওলাইছে আমাৰ কোন ওলাইছে সেইটোও দেখামগৈ পিছত তো আমাৰ এতিয়া কনভাই ক'ত যাবি ক আজি অঁ ভনী ঘৰত যাবি নেকি তই ক'ত যাবি তোৰ দাঁতকেইটা নাই ই ক তই পিঠা লাজ লাগিব এই তো মানে আমি 4টামান ওলাইছোঁ আৰু সেইটো কনভাই দাদা ল'ৰাটো আৰু মা গাড়ী এতিয়া মানে গাড়ী ৰখি লওঁ তাৰপিছত গাড়ী ৰখাই মেলি গাড়ী উঠিম আৰু গাড়ী মানে এটাই প্ৰব্লেম হয় যেতিয়া ওলাওঁ মানে তেতিয়া মানে গাড়ী পটককৈ নাহে মানে উঠিবলগীয়া হয় অকণমান তাৰপিছত যেতিয়া যে মানে আমি এনেই থাকোঁ আৰু ঘৰত তেতিয়া মানে গাড়ী একদম পূৰা আহি যায় টাইমটো নিমিলে চাগে আৰু তাৰপিছত এতিয়া যাম আৰু গাড়ী ৰখি লওঁ গাড়ীত উঠিম তাৰপিছত ডিব্ৰুগড় পাই মেলি আপোনালোকক দেখাই যাম কি আপোনালোকক বলক তো ফাইনেলি গাইজ ইয়াৰ গাড়ীত বহি আছোঁ তাৰপিছত যাব আৰু গাড়ীত যায় মানে ডাইৰেক্ট ঘৰৰ পৰা গাড়ীত নুঠি লওঁ ডাইৰেক্ট টাউনত আহি কিনে গাড়ীত উঠি লওঁ অলপ বজাৰ চৰা মানে বস্তু ল'লোঁ তাৰপিছত অলপ বন্ধুসকল বগীবিল যেতিয়া পাম তেতিয়া আপোনালোকক দেখামগৈ অলপ তো ফাইনেলি বন্ধুসকল পাই গ'লোহি বগীবিল দলং আৰু বগীবিল দলং চাওক এইফালে বহুত ধুনীয়া মানে পানী পূৰা পানীও বহুত হৈছে নদী মানে বৰষুণ দিয়াৰ কাৰণে পূৰা পানী হৈছে চাওক এইফালে বহুত ধুনীয়া লাগিছে মানে বিশেষকৈ চাওকচোন বিৰাট ধুনীয়া আৰু পানী চব পূৰা মানে বগা বগা ফাইনেলি বন্ধুসকল আহি বগীবিল পালোহি দলঙত উঠি আছোঁ বৰ্তমান দলং গৈ আছোঁ আৰু চব এইফালে চব পানী হৈছে বগা বগা আৰু পানী বগা বগা হৈ গ'ল চাওক এনেকৈ অলপ লগাই দিওঁ আৰু অলপ তো চাওক বন্ধুসকল এইয়া মানে একদম নাও ঘৰ বনাই থৈ যায় চাওকচোন ঘৰ এইয়া আৰু নদী চাওক একদম কিনাৰতে মুঠাৰি কিনাৰতে ঘৰ এই নাও আছে ধুনীয়াকৈ ইয়াত মানে মনোজাহাতি আহিছে আৰু আমি আৰু মানে বন্ধুসকল টোপনি ওলাই গৈছিলে মানে ধুনীয়াকৈ গান চান লগাই দিছিলে সেইকাৰণে মানে টোপনি লাগি গৈছিলে পূৰা মজাকৈ ইয়াত মানুহ পূৰা উঠি আছে ঐ পোৱালি এই দাঁত কাটি খালে দাঁতটা দাঁতে নাই বগীবিল পাৰ হোৱা অৱস্থা আৰু এতিয়া গৈ থাকোঁ ডাইৰেক্ট কি দেখা পাওঁ দেখা গৈ থাকিম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ বলক মোৰ মানে এইখন দলংখন বেছি ভাল লাগে মানে এনেকুৱাকৈ আছে ধুনীয়া লাগে বাহিৰত দেশত যেনেকৈ থাকে দলংবিলাকৰ ডিজাইনবিলাক এনেকুৱা মানে লাগে আৰু ধুনীয়া লাগিছে আৰু তাৰপৰা এতিয়া পাম টোল গেটো দেখাই দিম আপোনালোকক টোল গেটটো এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই চাগে অলপ মানে এতিয়ালৈকে টোল গেটটো মানে আৰম্ভ কৰিব মানে ষ্টাৰ্ট কৰা নাই আৰু তো এতিয়ালৈকে কমপ্লিট হোৱাই নাই চাগে তো কমপ্লিট হ'লে ষ্টাৰ্ট হ'লে হ'ব তাৰপিছত কি কৰিব লাগিব পাৰে নাজানো টোল গেটত কি কাম থাকে মই ইমান ভালকৈও নাজানো তো এতিয়া চুকাফা পামগৈ আৰু বেছি দূৰ নাই অলপ দূৰ আছে তো গৈ থাকোঁ তো ফাইনেলি চুকাফা পাই গ'লো সেই বন্ধুসকল এতিয়া মানে পাই গ'লো আৰু নিবহিয়ে আহিব চাগে কোনোবা আহি আছে তাৰপিছত ফোন কৰিছিলে চাগে মই এতিয়া পাই গ'লোহি তাৰপিছত যাই মেলি আৰু দেখাই যাম ৰাস্তাত কি দেখোঁ আৰু এতিয়াও মানে বহুত অলপ ভাল বস্তুৱে দেখিছোঁ বৰ্তমান গাঁৱত আৰু এইফালে কোনফালে যায় এতিয়া তাকো নাজানো মই আহিছোঁহে অকল এয়া চাওক এয়া মজা দৃশ্য এটা আছে আৰু এয়া অকণ গাড়ী চাড়ীবিলাক লাগি আছে বলক
তো বন্ধুসকল ফাইনেলি আমি পাই মেলি কিনে এয়া চাওক আমি চাহপাত বাগানত আছোঁ, কিন্তু ইমান ডাঙৰ বাগান নহয়, সৰুও অলপ ইমান সৰুও নহয় ইমান ডাঙৰো নহয় মানে। তো জোখৰে ইয়াত চাওক চাহপাত বাগান মানে চাহপাত একদম পূৰা মজা সেউজীয়া হৈ আছে ধুনীয়াকৈ, কিন্তু চাহপাত বাগান সেউজীয়াই হয় নাই বাৰু। তো চাওক এয়া চাহপাত বাগান এইখিনি তো মজা মানে একদম পূৰা ধুনীয়া। তো চাহপাত এতিয়া ছিঙে নিছিঙে মই বৰ্তমান ইমান ভালকৈ নাজানো চাহপাত ছিঙে নিছিঙে। আৰু এতিয়া আমি আছোঁ পাৰ হৈ আহিছোঁ আৰু এতিয়া যাম এতিয়া বাৰীলৈ। তো বাৰীত দেখাওঁ কি আছে। মানে মই মোৰ ভণ্টি ঘৰ আহিছোঁ, মানে ভণ্টি ডিব্ৰুগড় জকাইত বিয়া সোমাইছে মানে তাত আহিছোঁ ইয়াত। আৰু এতিয়া সিহঁতৰ নিজৰ ঘৰৰ বাৰীত আহিছোঁ, কি দেখা পাওঁ দেখাই যাওঁ আপোনালোকক। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, হ'ব লওক। বন্ধুসকল মানে এতিয়া মোৰ বেক চাইডে আছে এখন বগৰী বাৰী, মানে লগাইছে আৰু এতিয়া ক'ৰবাত লাগি আছে বুলি কৈছে বগৰী। তো চাব পাৰে বগৰী চাওক ইমান ডাঙৰ বাৰীখন, ইয়াতে মানে বহুত ডাঙৰকৈ বাৰীখন মানে লগাই থৈছে, বহুত মানে পিছলৈ অলপ ভাল হ'বগৈ আৰু। তো বন্ধুসকল সেয়া দেখালোঁ আৰু দেখাবলৈ কি আছে একো নাই আৰু। যদি ভিডিঅ'টো মানে ইমান ভালো নহ'ব আজিতো ভিডিঅ'টো, যদি অলপমান লাইক চাইক কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব, কাৰণ মোৰ মানে 10K হৈ গ'ল ছাবস্ক্ৰাইবাৰ, কিন্তু ভিউজ নেবাঢ়ে। আপোনালোকক দেখাই দিম আৰু পিছত দেই। আজিলৈ মানে বাই বাই।